बे मुस्लिम मानसिया सासे हिन्दु हिन्जावसाखौ रेप एबा जिनाहारि खालामनायनि उनाव क'क्राझाराव जि दुंहाव थासारि जादोंमोन, जि जाबाय, बास गारि बुख्रुबनाय जादोंमोन, मन्दिर मस्जिद अन्थाइ खुबैनाय जादोंमोन, लोगोसे ओनसोलनि थासारिया गोबां गाज्रिमोन आरो दिनैथ' सानसेनि थाखाय 12 घन्टानि थाखाय बन्द जादोंमोन। थ' बे जाथायनि सायावनो बिटिसिनि चिफ मानव गेदेर हाग्रामा महिलारि बिथाङा खोब मोजां बानजायदों, खोब मोजां माने एडभाइस होदों। थ' बे एडभाइसखौ, बे बानजायनायखौ, बिथांनि बानजायनायखौ थ' नोंथांमोननो आपडेट हिसाबै आङो लानानै फैबाय नोंथांमोननो खोनासंहोनो थाखाय। आसा खालामो नोंथांमोना भिडिअखौ जोबजासिम नायलांगोन। एजेन्डा লৈ পেলাই বড় সাহিত্য সভাই বড় জাতিৰ কাৰণে সাহিত্যটো উন্নতি কৰিবৰ কাৰণে যিটো ধৰণৰ আলোচনা হৈছে খুব পজিটিভ মই শুনিছোঁ আৰু ভাল হ'ব। স্যার, যোৱাকালি যোনটো কোকৰাঝাৰৰ যোনটো ঘটনা গৈছে সেইটো সন্দৰ্ভত আপোনাৰ প্ৰতিক্ৰিয়া কি হ'ব? কোকৰাঝাৰৰ ঘটনাটো হয় জানো, ময়ো শুনিছোঁ, আৰু যেনেকুৱা ৰিয়েকশ্যন বা যেনেকুৱা যি ধৰণৰ আলোচনা হৈ আছে বা প্ৰচাৰ হৈ আছে মই সেইটোও দেখিছোঁ। মই জানো সব জাতিৰ মাজত সবে সমান নাথাকে। বড়ো সমাজতো কোনোবা এজন দুজন বেয়া মানুহ থাকে, কোনোবা মুছলিম সমাজতো থাকে, কোনোবা বেংগলী সমাজতো থাকে, বা কোনোবা অসমীয়া সমাজতো একজন দুজন বেয়া মানুহ থাকে। তো বেয়া মানুহ ধৰি পেলাই শাস্তি বা প্ৰয়োজনীয়ভাৱে একশ্যন লোৱাটো ভাল, এইটো প্ৰশাসনৰ দায়িত্ব। কিন্তু এজন দুজনৰ কাৰণে গোটেই জাতিটো যে বদনাম হ'ব লাগে বা বদনাম দিব লাগে এইটো নহয়। হয়, আমাৰ বড়ো সমাজতো কোনোবা এজন দুজন বেয়া মানুহ থাকে, মুছলিম সমাজতো আছে, বেংগলী সমাজতো আছে। এজন দুজনৰ কাৰণে কোনোবা মুছলিমে কিবা একটা কাম কৰিছে বুলি গোটেই মুছলিম সমাজক দোষ দিয়াটো এইটো ঠিক নহয়। যোনে দোষী, যোনে কালপিত, ইয়াক ধৰি পেলাই মানে উচিত শাস্তি দিয়াটো প্ৰশাসনৰ কাম, প্ৰশাসনে কৰিব। এইটো ধৰ্মীয় অনুষ্ঠানত আক্ৰমণ কৰিছে সেইটোৱেই কৈছোঁ মই যে কোনোবা এজন দুজনে কিবা ভুল কাম কৰিছে বুলি এনেকুৱা সমাজৰ ওপৰত বদনাম দিয়া, সমাজৰ কিবাৰ ওপৰত কাম কৰাটো এইটো ঠিক নহয়। মই এইটো ছাপৰ্ট নকৰে। আমাৰ বড়ো সমাজতো আছে এজন দুজন বেয়া মানুহ। এই এজন দুজন মানুহে বেয়া কাম কৰিছে বুলি গোটেই বড়ো সমাজক বদনাম দিব বিচৰাটো এইটো ঠিক নহয়। এইটো আমাৰ কাৰণে ভাল নহয়। এইবিলাক ৰাজনীতি কৰিব নালাগে। মই কৈছোঁ মুঠতে ইয়াৰ পৰা দূৰত থকাটো ভাল। মই অনুৰোধ কৰিছোঁ, হয় ভুল কাম কৰিছে কোনোবা এজনে, ইয়াৰ নামত গোটেই সমাজক দোষ দিব বিচৰাটো এইটো ঠিক নহয়। বেংগলী সমাজতো এজন দুজন বেয়া মানুহ থাকিব, কেলৈ নাথাকিব? সেই বুলি বেংগলী মানুহ কোনোবা এজনে বেয়া কাম কৰিছে বুলি গোটেই বেংগলী সমাজটো দোষ দিব বিচৰাটো এইটো ঠিক নহ'ব। কোনোবা বড়ো মানুহে এজন দুজনে ভুল কাম কৰিছে বুলি গোটেই বড়ো সমাজক দোষ দিব বিচৰাটো এইটো ঠিক নহয়। যোনে দোষ কৰিছে ইয়াৰ ওপৰত প্ৰশাসন আছে, আইন আছে, বাছ।